আপোনাৰ মাজত থকা সৰু সৰু ভুলবোৰ শুধৰাই লওক, কাৰণ এটা সৰু বিন্ধা বা ভুলৰ বাবেই এখন সাগৰীয় জাহাজো ডুব যাব পাৰে। মানুহে কয় যে সুখী হোৱা, কিন্তু তেওঁলোকে সুখত থাকিব দিয়েনে বাৰু? লটাৰী কেৱল পইচাৰেহে পোৱা নাযায়। এজন ভাল মানুহ জীৱনত পোৱাটো কোনো লটাৰীতকৈ কম নহয়। কেতিয়াবা কেতিয়াবা আপোনসকলেই আপোনালোকৰ এনে হাঁহিৰ পাত্ৰ বনায় যে তেওঁলোকক আপোন কোৱাৰ যোগ্য হৈ নাথাকে। চিন্তাধাৰা লাগিলে নতুনেই হওক, কিন্তু সংস্কাৰ সদায় পুৰণা হ'ব লাগে। জীৱনৰ কঠিন সময়ে যেতিয়া মানুহক নচুৱায়, তেতিয়া ঢোল বজোৱা লোক আপোনাৰ চিনাকিবোৰেই হয়। ঘোঁৰা সেইটোৱেই প্ৰথম হয় যিটোৰ চলাই নিয়াজন ঠিক হয়। ঠিক সেইদৰে পৰিয়াল সেইটোৱেই আগবাঢ়ে যিটোৰ মুখ্য লোকজন ঠিক হয়। জীৱনত ঠগ খালে হতাশ নহ'ব, তাৰ পৰিৱৰ্তে ভগৱানক ধন্যবাদ দিয়ক যে এনে প্ৰবঞ্চকৰ পৰা পিছ এৰিলে। পৰিৱৰ্তনলৈ ভয় নকৰিব। যদি কিবা ভাল হেৰুৱাব পাৰে, তেন্তে তাতোতকৈও বেছি ভাল আপুনি পাবও পাৰে। যিয়েই আপোনাক বিচাৰে, তেওঁ আপোনাৰ পৰা একো নিবিচাৰে, এইটোৱে একেবাৰে সত্য। আজিকালি যিয়েই বেছি চিধা আৰু শান্ত হৈ থাকে, তেওঁৱেই বেছি ভয়ংকৰ হয়। সম্বন্ধবোৰ পখিলাৰ দৰে হয়, জোৰকৈ ধৰিলে মৰি যায়, এৰি দিলে উৰি যায়, আৰু মৰমত যদি ধৰে তেন্তে নিজৰ ৰং এৰি যায়। মই সেই কথাৰ বাবেহে দায়ী যিটো কোৱা হ'ল, সেইটোৰ বাবে নহয় যিটো আপুনি বুজিলে। জীৱনত সম্বন্ধবোৰ বান্ধি ৰখাটো এক কলা হয়, কিন্তু সম্বন্ধবোৰ পালন কৰাটো এক সাধনা হয়। জীৱনত আমি কিমান শুদ্ধ আৰু কিমান অশুদ্ধ কেৱল দুজনেহে জানে, পৰমাত্মা আৰু নিজৰ অন্তৰাত্মা। জীৱনত কিবা লৈ লওক অথবা হেৰুৱাই দিয়ক, কিন্তু নিজৰ স্বাৰ্থৰ বাবে আনক ব্যৱহাৰ নকৰিব। পৃথিৱীত মাক দেউতাকেই একমাত্ৰ লোক যিয়েই বিচাৰে যে আমাৰ ল'ৰা-ছোৱালী আমাতকৈ বেছি সফল হওক। যিয়েই মোক বুজি নাপায়, তেওঁৰ অধিকাৰ আছে যে তেওঁ মোক বেয়া বুলিয়েই ভাবক। প্ৰশংসাৰ পৰা গলি নাযাব, খঙত জ্বলি নাযাব, আলোচনাৰ পৰা উতলি নাযাব, আৰু শব্দত পিছলি নাযাব। বিশ্বাস ৰাখক ভগৱানৰ ওপৰত। যিয়েই এইখিনিলৈকে আনিছে, আগলৈও তেওঁৱেই নিব। গুৰুত্ব আৰু সময় বৰ আচৰিত বস্তু। যাক গুৰুত্ব দিব তেওঁ সময় নিদিয়ে, আৰু যাক সময় দিব তেওঁ গুৰুত্বই নিদিয়ে। ভগৱানে যদি দিয়ে, কোনেও কাঢ়ি নিব নোৱাৰে, আৰু যদি তেওঁ কাঢ়ি নিয়ে কোনেও দিব নোৱাৰে। মানুহে কয় যে ভাল অন্তৰৰ লোকে সদায় সুখত থাকে, কিন্তু প্ৰকৃততে ভাল অন্তৰৰ লোকে সদায় দুখ পায়, কাৰণ তেওঁলোকে আনৰ পৰা ভাল ব্যৱহাৰ আশা কৰে। সম্পৰ্কবোৰত সময়ক সময় দিয়াটো ইমানেই প্ৰয়োজনীয় যিমান প্ৰয়োজনীয় শুকাই যোৱা গছপুলিক পানী দিয়াটো। পৃথিৱীত সেইসকলেই বেছি উদাস হৈ থাকে যিসকলে নিজতকৈ বেছি আনৰ বাবে চিন্তিত হয়। তল পৰি যোৱাটো বহুত ভাল, যিটো নম্ৰতাৰ পৰিচয় হয়, কিন্তু নিজৰ আত্মসন্মান হেৰুৱাই তল পৰাটো নিজকে হেৰুৱাৰ সমান হয়। চকুপানী নুলিয়াকৈ পিঁয়াজো কাটিব নোৱাৰি, এয়াটো জীৱন হয়, এনেকৈ কেনেকৈ কটাব পাৰিব? সকলোৱে এইটোৱে কয় যে এই দুনিয়া মতলবী হৈ পৰিল, কিন্তু কোনেও এইটো নকয় যে ময়ো মতলবী হয়। সময়, সম্পত্তি, উচ্চপদ আৰু শৰীৰে লগ দিয়ক বা নিদিয়ক, কিন্তু স্বভাৱ, বুদ্ধিমান আৰু সঁচা সম্বন্ধই সদায় লগ দিয়ে। পইচাই মাত্ৰ লাইফষ্টাইল সলনি কৰিব পাৰে, কিন্তু মগজু, স্বভাৱ আৰু ভাগ্যক সলনি কৰিব নোৱাৰে। জীৱনলৈ ধুনীয়া মানুহ বহুত আহে, কিন্তু যিয়েই জীৱনটো ধুনীয়া কৰি তোলে তেনেকুৱা মানুহ খুব কমেই আহে। কেৱল কাপোৰেই নহয়, চিন্তাধাৰাও ব্ৰেণ্ড হ'ব লাগে। কেতিয়াবা নিজেই নিজৰ প্ৰশংসা কৰি ল'ব, কাৰণ সমালোচনা কৰিবৰ বাবে চিনাকি আৰু সম্বন্ধীয় লোকো আছেই। কলমে তেতিয়াহে বেছি চাফা আৰু ধুনীয়াকৈ লিখে যেতিয়া কলম অলপ ৰৈ ৰৈ যায়। সেই কথাষাৰ মানুহৰ জীৱনতো প্ৰযোজ্য হয়। কোৱা হয় যে কাৰোবাৰ দুখৰ অনুভৱ কেৱল আপোনসকলে অনুভৱ কৰিব পাৰে, কিন্তু যদি আপোনসকলে দুখ দিয়ে তেন্তে অনুভৱ কোনে কৰিব? আশাবোৰ কেতিয়াও কম নহয়, সমস্যাও কেতিয়াও শেষ নহয়। তথাপিও আমি জীয়াই আছো এই আশাত যে কঠিন পৰিস্থিতি যি আজি আছে কালিলৈ হয়তো নাথাকিব। জীৱন পোৱাটো ভাগ্যৰ কথা, মৃত্যু হোৱাটো সময়ৰ কথা, কিন্তু মৃত্যুৰ পিছতো মানুহৰ অন্তৰত জীৱিত হৈ থকাটো কৰ্মৰ কথা। কাৰোবাৰ ছাঁত থিয় হৈ থকা মানেই আপোনাৰ নিজৰ ছাঁ হেৰুৱাই দিয়া হয়। নিজৰ ছাঁ বনাবলৈ হ'লে নিজেই ৰ'দত থিয় হ'ব লাগিব।
অশান্ত তুমি এই কাৰণেই হৈ আছা যে যিজন লোক তোমাৰ বাবে প্ৰয়োজনীয় নহয় তুমি তেওঁৰ পিছতেই পৰি আছা। জীৱনটো বাঁহীৰ দৰে হয়, য'ত বাধাৰূপী বিন্ধা যিমানেই নাহক কিয় যিয়েই এইটো বজাব পাৰি যাব, জানিব যে তেওঁ জীৱন জীয়াবলৈ শিকি গ'ল। এবাৰ বিশ্বাস ভঙাৰ পিছত সম্বন্ধবোৰৰ মাজত কথা বতৰা হয়, কিন্তু সম্পৰ্কৰ মাজত সেই কথা নাথাকে। যিদৰে আকাশলৈ পানী ছটিয়ালে নিজৰ গাতেই পৰে, ঠিক সেইদৰে মূৰ্খ লোকে ভাল মানুহৰ সৈতে বেয়া কৰিলে নিজৰেই বেয়া হয়। য'ত গছ আৰু পানী একেলগে থাকে তাত সেউজীয়া নিজে নিজেই হৈ যায়। জীৱনো একেই হয়, য'ত মনৰ সৰলতা আৰু পৰিয়ালৰ সংস্কাৰ থাকে তেতিয়া জীৱনটো সেউজীয়া হৈ পৰে। কাৰোবাক ভুল বুজাৰ আগতে তেওঁৰ পৰিস্থিতি জানি ল'ব। কোনে বিচাৰে নিজকে সলনি কৰিবলৈ? কাৰোবাৰ ভাল পোৱা বা কাৰোবাৰ বেয়া পোৱাই মানুহক সলনি কৰি দিয়ে। ভাগ্যত কিছুমান সম্বন্ধ আধৰুৱাই লিখা থাকে, কিন্তু তাৰ স্মৃতি বহুত ধুনীয়া থাকে। বন্ধুসকল, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেনেহ'লে চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।